শালচটা মোৰ চোকা ফালচটা কোনোবাই শুলুকাই লৈ গ'ল। মোৰ 18 বছৰীয়া ল'ৰাটো ভালেদিন ঘৰত নাই। বাৰিষা শেষ হওঁ হওঁ ৰাতি পাই দুভাগ। ল'ৰাটো হঠাৎ ওলালে, আহি চিঞৰ মাৰি সুধিলে, শুই আছ পিতাই? মই উচক খাই উঠিলোঁ। কি কৰিবি বোপাই, নাঙলৰ ফালেই নাই। কোনে যে লৈ গ'ল? সি বুকুত চাপৰ এটা মাৰি ক'লে, ময়েই নিছিলোঁ। মোৰ টিঙিচ কৰে উঠিল খংটো। ক'লোঁ, তই তই তই? সি বুকুত চাপৰ মাৰি ক'লে, মই নি তাৰে এতিয়াও খেতি কৰিবলৈ গোপনে কৈ ফুৰা অন্ধলা মখাক হাঁহি হাঁহি মাৰিলোঁ। মই চকুহাল মুদি দিলোঁ আৰু ক'লোঁ, ভালেই কৰিলি, এতিয়া শু। মই ভাবোঁ এই কবিতাটো হেমন্ত বিশ্বাসৰ ফুলফুৰাৰ চোতালৰ সমগতীয়াকৈ, কিন্তু অসমীয়া কোনো সমালোচনাৰ কিতাপত বা ইতিহাসত এই কবিতাটো উল্লেখে নহয়। গতিকে বাইদেউ আপোনাক আকৌ ধন্যবাদ জনাইছোঁ এতিয়া আমাক এইবোৰ কথা উলিওৱাৰ কাৰণে। মই